নমস্কাৰ গাইজ, কেনেকুৱা আপোনালোকৰ? ভালেই। ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ পাকঘৰত, মানে কি কয় ভাত বনাই হৈ গ'ল। আজিতো দেওবাৰ, সময় এতিয়া 11:30মান বাজিছেগৈ। মাংস আজি ইমান মানে ৰঙা মাংস নাই, মই ৰঙা মাংসৰ লগত তেল মাংসটো থাকিলে ভাল পাওঁ, অকল তেলকে হ'লে ইমান নাখাওঁ। তথাপিও আজি কি কয় কলিজা অকণ লিভাৰ সেনেকৈও মিক্স কৰি চব আনিছে, যিহেতু বেছিকৈ তেল বুলি। মই বনাই হ'ল আপোনালোকক দেখাম, চাওকচোন। এইখিনি চাওক, অকল আলু মানে এটা সৰুকৈ দিছোঁ, তাকো ভাঙি দিছোঁ অকণমান গ্ৰেভি নিচিনা হ'বলৈ। তাৰপিছত এনেকৈ ইমানটো জোখত জোল, আৰু আজি ল'ৰাকেইটা নিদিওঁগৈ, মানে বহুত তেল মাংস আৰু লিভাৰখিনিও ল'ৰা ছোৱালী মই নোখুৱাওঁগৈ। ডাঙৰ হ'লে এনেও খাব, সৰু ল'ৰা ছোৱালী লিভাৰ খোৱাটো ইমান ভাল নহয়। সেইকাৰণে জলকীয়া দি একেবাৰে ধুনীয়াকৈ বনাই ল'লোঁ। আপোনালোককো বোলো অকণমান দেখুৱাই লওঁ। তাৰপাছত এতিয়া মোৰ কাপোৰ ধুব আছে, কাপোৰ কেইটামান ধুই লওঁ। ৰ'দটো আজি, বতৰটো মানে আজি অকণমান কিবা ধেমেকা সেনেকৈ কি কয় ল'ৰাকেইটা মই গা পা ধুৱাই আজৰি হৈ গ'ল দুইটা। বৈছো মানুহ গা চা ধুৱাই হৈ গ'ল। সদায় একেটা কামকে ঘৰ চাফা কৰা, ল'ৰা গা ধোৱা। তাৰপাছত এতিয়াতো ব্যস্ততা মানে আছোঁ, মানে এতিয়া অকণমান ব্যস্ততা। আগতে মানে কি হয় ধৰ ৰাতিপুৱাতে যদি এইপিনে উঠি আহা, উঠি কিনে আহা, এইপিনে আকৌ এইপিনে ইয়াতে দেখি পাব, ইয়ালৈ আহা, এইপিনে উঠি দিয়া। ল'ৰাটো গা ধুই আহিছে মানে এইফালে গা ধুৱাই দিলোঁ। এতিয়া মই অকল কাপোৰ দুটামান ধুব আছে। কৈ দিয়া বৰমাকে দে লাহেকৈ পৰিবা। মই গা ধুলোঁ, কৈ দিয়া মই গা ধুলোঁ, গা ধুলোঁ আজি, হয় নাই? চাবোন ধুলোঁ, চাবোনে গা ধুলোঁ, হয় নহয়? এতিয়া দাদাৰ লগত যোৱা। তাৰপাছত মানে সেয়ে আগতে ধৰ ৰাতিপুৱাতে ভাত পানী অকণ বনাই ল'লে দিনটো খাবলৈও মন নাযায়, ঘৰতে কি কৰিম। আৰু কি কয় এনেই ওচৰৰ লগৰ কেইজনীৰ ঘৰতে এখন্তেক বহিব যাওঁ, ধৰ কেতিয়াবা গধূলি টাইমতো বহিব যাওঁ। এতিয়াতো মানে একোনো ওলাবলৈ, ল'ৰাটোৰ পৰা এনেও ওলোৱাটো বহুত কম হৈছিলে। এতিয়াতো একেবাৰে কামৰ মানে ইমূৰ পৰা সিমূৰ ব্যস্ততা ইমান হৈ গৈছে। এতিয়া আপোনালোকে ভিডিঅ'ত দেখিলে মানুহজনে হাঁহ আনিছে, হাঁহকেইটাক ভাত বনাই সেনেকৈ দি থকা হয়। আমি নিজলৈও বনাই খাবলৈ, সিহঁতলৈও বনাই দিয়া। আৰু সিহঁতে যিহেতু আমি এৰি দিয়া নাই, গঁৰালত থোৱাৰ কাৰণে আমি ধৰ দিনটোতে 4বাৰমান দি থকা হয়, পানী চাই থাকিবলগীয়া হৈছে। সেনেকৈ মানে দিনটো গৈছে। আৰু ঠাণ্ডা দিনৰ দিন একেবাৰে সোনকালেও ধৰ ৰাতি হৈ যায়। সেইকাৰণে ভালেই লাগিছে। কি কয় ব্যস্ততাৰ মাজতে দিনটো নহ'লে কেতিয়াবা এনেকৈ লাগে দিনটো ক'লৈ যাওঁ। সদায়তো ওচৰ চুবুৰীয়া ঘৰত হ'লেও যোৱাটো বেয়া লাগে নিজকে, নহয়নে বাৰু? আৰু এতিয়া সেনেকৈ ব্যস্ততাৰ মাজত দিনটো গৈছে, মনটোকে ভাল লাগিছে মানে কামৰ মাজত। এতিয়া এনেকৈ অনুভৱ এটা লাগিছে, ল'ৰাকেইটা দিনে দিনে ডাঙৰ হৈ আহিব, সেনেকৈ হাঁহ কুকুৰাকৈ পুহি জীৱনটো সেনেকৈ আগবাঢ়ি যাবলগীয়া, যিমান দিন ভগৱানে জীয়াই থাকে এই পৃথিৱীত। কিবা এটা এনেই মনটো ভাল লাগিছে। তাৰ মাজতো সুখ দুখটো থাকিবই। কোনোবা দিনত ধৰ কান্দিবও লাগিব, হাঁহিবও লাগিব, সেনেকৈ জীৱন চবৰে সেনেকৈ। ভাল লাগিলে ভাল লাগে, দুখটো আহিবই, সুখ দিলেতো দুখো থাকিবই, সেনেকৈ আপোনালোকক। তাৰপাছত মানে এতিয়া সেই ছাগলীজনীও মই দেখুৱাই নাই আপোনালোকৰ ভিডিঅ'ত। আজি অকণমান ধৰ বাহিৰত মানে এনেকৈ বাহিৰত নাই দিয়া, ৰাম ছাগলীৰ ভিতৰতে দানা চানা দি থকা হৈছে। এনেকৈ আমি বাহিৰত অকণমান উলিয়ালে মানে তেতিয়া অকণমান ভিডিঅ' কৰিম, আপোনালোকক দেখুৱাম। এতিয়া মই কাপোৰকেইটা ধুই ল'ম, আপোনালোকক অকণমান পাছত লগ পাই আছোঁ। এইখিনি জোতাখিনি গোটেই ঠাণ্ডা দিনৰ ৰাতিপুৱা খোজ কঢ়া মানুহজনৰ আৰু ঘৰত পিন্ধা চেণ্ডেল কিবা কিবি এখন গোটেই ধুই দিলোঁ। আপোনালোকক অকণমান দেখুৱালোঁ। হাঁহখিনিতো পেকে চিঞৰি আছে। আৰু মই নাই ধোৱা দেই, সঁচা কথা। মানুহজনে গোটেই ধুই মেলি দিছে। সিমানখিনি কৰি দিলেও মোৰ কাৰণে বহুত, কেলে যিহেতু ল'ৰাটোৰ লগত একো কৰিবই নোৱাৰোঁ। ল'ৰাটো দেখিছেনে?
আজি হ'ল নেক্সট দিন কালিৰ ভিডিঅ'টো মই সিমানটোতে আৰু কৰিব নোৱাৰিলোঁ যিহেতু ঘৰত কাৰেণ্ট মানে অকণমান বেয়া হৈ আছিলে এটা চকপাই ফালিছে এটা কাৰেণ্ট অকণমান মানে বল এটা বেয়া হৈছে সেইখিনি বনাব লওঁতে গোটেই ঘৰটোৱে কাৰেণ্টখিনি বেয়া হৈ থাকিলে কালি আধা দি যেন তেনে জ্বলাব পৰাকৈ লগাই থৈ গ'ল আজিও আকৌ আহিবহে কি কয় বনাবলৈ সেইকাৰণে কালি সেনেকৈ কৰোঁতে গধূলি 6:30 বাজিলে একো এটা মানে ভিডিঅ'টো বনা নহ'ল মানে একোৱে নহ'ল আৰু যিকোনো কামতে এতিয়া সেই ভাবিলোঁ ভিডিঅ'টোতো আধাৰুৱা হৈ আছে কালি দেওবাৰৰ আজি ভাবিলোঁ আজি সোমবাৰ ভিডিঅ' অকণ কৰি লওঁ ল'ৰাটো আজি বতৰ আকৌ কি কয় কিবা ধেমেকা বৰষুণটো দিও নহয় হ'লেও মানে ইমান ঠাণ্ডা একেবাৰে বতাহ মাৰিছে কৈ দেখাই দিয়া চকপাইটো মই খাম কাম সেনেকৈ আজি আছে পাছফালে অকণমান বেয়া হৈ আছে একো কৰাই নাই ল'ৰাটোকে বোলো খুৱাই বোৱাই ৰ'বা বহিবা ৰ'বা ল'ৰাটোকে অকণমান মানে এনেকৈ খেলাই আছোঁ মিঠাতেল সানি দিছিলোঁ যিহেতু বতাহ বহুত মাৰিছে বাহিৰত ওলাবই পৰা নাই আৰু দেউতাকে বহুত ৰাতিপুৱাতে আজি গুচি গ'ল কিবা ক'ৰবাত বাই বাই আকৌ পাছত লগ পাম ক'ব জনা হৈছোঁ মোৰ ল'ৰাটো ইমান কথা ক'ব জনা হৈছে আৰু অকণমান পাছত এতিয়া মানে কি হ'ল মানুহজনেতো ৰাতিপুৱাতে ডিউটি গুচি গ'ল ক'ৰবাত এক্সিডেণ্ট এটা হ'ল বুলি এতিয়া একেবাৰে কৈছোঁ নহয় ছাগলীটো যেনেকৈ চিঞৰি আছে এতিয়া গছৰ পৰা কঁঠাল গছজোপা আছে পাৰি খোৱাবলৈতো নোৱাৰি এতিয়া বুট মাহ চয়াবিন সেইবোৰ খুৱাই ফুৰিছোঁ ছাগলীটো সেইপিনে আছে এতিয়া কি হ'ব মানুহজনে কেইটাত আহি পাব 3টাই বাজি যদি কি হ'ব আপোনালোকক অকণমান হাপলিকেইটাও সেনেকৈ এৰালোঁ পানী অকণ খেলালোঁ গুচি ভৰাই দিলোঁ ঠাণ্ডা দিন অকণ অনুভৱ হৈছেগৈ আৰু তুমি এ ফৰ আপেল কৈ দিয়া এ ফৰ বি ফৰ बस गई বা চি ফৰ হেল্ল' গাইজ মই ল'ৰাটোৰ লগত সেনেকৈ অকণমান ধেমালি কৰি কিতাপখিনি পঢ়াইছিলোঁ নপঢ়িলে এতিয়া চাওকচোন মই কি কয় মাছ মানুহজনে আনিছে মানে ডাঙৰ মাছৰ 12 কেজিমান জোখৰ মাছৰ এতিয়া মই মাছখিনি ফ্ৰাই কৰি দিছোঁ নামটো নাজানো কিবা চিডেল কাপ কৰে নেকি ডাঙৰ মাছৰ তাই আধা কেজি এটা আনিছিলে মই বনাইছোঁ মানে বহুত দেৰিকৈ মানে 3টা বাজিয়ে গ'ল মই সেই বনালোঁ সেয়ে মই ভিডিঅ'টো মানে অকল বনোৱাকণকৈ অকণ দেখুৱাম বুলি ভাবিলোঁ যিহেতু ভিডিঅ'টো শেষ কৰিব আছে এইফালে ফ্ৰাই কৰি ওলাই ল'লোঁ আপোনালোকক বহুত শ্বৰ্টকাটকৈ দেখাইছোঁ আৰু ইপিনে মই এতিয়া পাঁচফোৰণ আৰু তেজপাত সেনেকৈ দি দিম চাই থাকিব চিম্পলকৈ অকল এনেকৈ আলু আৰু এতিয়া মই পিঁয়াজ দি দিছোঁ আৰু এইফালে আলু মূলা ওলকবি ফুলকবি সেনেকৈ গোটেই মিক্স কৰি আৰু ঠাণ্ডা দিনৰ সঁচাকৈ চব্জিবোৰ চবেই ভাল মানে ঠাণ্ডা দিনৰ চব্জিখিনি মই বেছিকৈ ভাল পাওঁ ওলকবি মূলা ফুলকবি বহুত ভাল পাওঁ এতিয়া মই শাকখিনি দি দিওঁ তাৰপৰা সেই ল'ৰা ইমান দেখা নাই এইখিনি এতিয়া বহুতখিনি ভজা পাছত এনেকৈ আলু ভিজিলেগৈ ওলকবি সেনেকৈ মই ইয়াত এতিয়া মই আপোনালোকক পানী দি কিনি একেবাৰে শেষতো দেখুৱাওঁ মানে ইমান দীঘলকৈ দেখুৱাবলৈ মোৰ সময় নাই ল'ৰাটো আৰু খৰদৰকৈ যিটো 3টা বাজিত আহি বনোৱা চাওকচোন এতিয়া মাছৰ লগত এনেকৈ ফুলকবি ওলকবি আলু গাইছ এতিয়া সময় গধূলি 4:30 বাজিলে ভাত পানী খাই মানে এতিয়া মই বহি আছোঁ ল'ৰাটো কোচতে সোমাই আছে ঠাণ্ডা বতৰ যিহেতু বৰষুণ মই কৈছিলোঁ যে অকণ দিয়া নিচিনা হোৱা নাই বা কিবা ঠাণ্ডা নিচিনা তথাপিও তাৰ অকণমান পাছতে অকণ কিনকিনাকৈ অকণমান হ'লেও দিলে এতিয়া কি কয় ঠাণ্ডাই হৈ আছেগৈ আৰু চব্জিখিনি বনাই খালেও সঁচাকৈ বহুত ভাল লাগিলে আপোনালোকেও কেতিয়াবা সেনেকৈ চব মিক্স কৰি বনাই খাব মূলা ফুলকবি এতিয়া ঠাণ্ডা ছিজনৰ চব্জি আৰু বেঙেনা এটাও পুৰি কিনি মই পিটিকা কৰি খালোঁ সেনেকৈ কেঁচা মিঠাতেল দি আৰু কি কয়
পিঁয়াজ কাটি ইমান ধুনীয়া। মই আপোনালোকৰ দেখুৱাই চব সময়ত মানে ভিডিঅ'টো কৰি থাকিবলৈ অসুবিধা হয়, যিহেতু দেৰিও হৈ গ'ল আজি ভাত খোৱা দেৰিকৈ দেউতাকে অহাৰ কাৰণে। আৰু ল'ৰাটো মই এতিয়া শুৱাওঁগৈ, 4:30 বাজিলে। এবাৰ শুইছিলে এঘণ্টামান, সেই 10:30 11টামানত। এতিয়া ভাবিলোঁ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সামৰিম। ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। আৰু কিনো ক'ম, একেটা কথাকেতো কৈয়ে আছোঁ। পুনৰ তেতিয়াহ'লে অন্য এটা ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই বাই।